কি ক'ব বিচাৰিব আজি? প্ৰথমেই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আৰু অসমীয়া নতুন বছৰৰ উল্লেখ জ্ঞাপন কৰিছোঁ। এই বহাগ কিছু উকা, জুবিনদাবিহীন প্ৰথমটো বহাগ, যাৰ কণ্ঠ অবিহনে বহাগ আধৰুৱা, সেইগৰাকী ব্যক্তিক প্ৰত্যেকগৰাকী অসমীয়া মানুহে অন্তৰেৰে সৈতে এইখিনি সময়ত তেওঁক সকলোৱে তেওঁৰ অনুপস্থিতিটো ৰিক্ত অনুভৱটো কৰিছে আৰু এই অনুভৱেৰে সৈতে তেখেতৰ প্ৰতি ন্যায়ৰ দাবী পুনৰবাৰ সজোৰে উত্থাপন কৰিছোঁ। আৰু আহিব লগা সময়ত জাতীয় জীৱনে খুব শক্তিশালীভাৱে দৃঢ়তাৰে যাতে আগবাঢ়ি যাব পাৰে, সেই সংকল্পৰে প্ৰত্যেকগৰাকী অসমীয়া ব্যক্তিয়ে যাতে সংকল্প গ্ৰহণ কৰি আগবাঢ়ি যায়, সেই দৃঢ়তাৰে সৈতে আগবাঢ়ি যাব পাৰে, যি দৃঢ়তাত জাতিটোৰ শক্তিশালী পৰিকাঠামো গঠনৰ লক্ষ্য থাকিব, যি দৃঢ়তাত আমাৰ প্ৰত্যেকগৰাকী অসমীয়া মানুহে নিজৰ কৃষ্টি সংস্কৃতি সভ্যতা, আমাৰ ৰীতি নীতি, আমাৰ পৰম্পৰা, এই সকলোবিলাকক লৈ শক্তিশালীভাৱে আগবাঢ়ি যোৱাৰ চিন্তা থাকিব। সেই চিন্তাবোৰ প্ৰত্যেকৰে মনত শক্তিশালীভাৱে এই বহাগে দি যাওক আৰু বহাগে লৈ অহা অসমীয়া নতুন বছৰটো সকলোৰে বাবে এটা প্ৰাপ্তিৰ বৰ্ষ হওক, যি প্ৰাপ্তিৰ যোগেদি আমি সকলোৱে সফলতাৰ আকাশ চুমিব পাৰোঁ, সেই লক্ষ্যৰে সৈতে সকলোকে আগবাঢ়ি যাবৰ কাৰণে এই স্থানৰ পৰা আহ্বান জনাইছোঁ।